আপোনালোকৰ? আই হোপ আপোনালোক সকলোৱে ভালে আছে আৰু ঘৰতে আছে। নভেল কৰোনা ভাইৰাছ, যাক আমি COVID-19 বুলি জানো, যাৰ বাবে সমগ্ৰ বিশ্ব এতিয়া আতংকত আছে। আমাৰ ভাৰতবৰ্ষত প্ৰতিদিনেই ইয়াৰ আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈ আছে আৰু এই ভাইৰাছটো এনেকুৱা যে এজন অসুস্থ মানুহৰ পৰা এজন সুস্থ মানুহলৈ অতি সহজেই বিয়পি যায়, যাৰ বাবে বহুখিনি মানুহ এই ভাইৰাছটোৰ দ্বাৰা সংক্ৰামিত হৈ আছে। আই হোপ আপোনালোক সকলোৱে ঘৰতেই আছে আৰু এই 21 দিন যেন ঘৰতেই থাকে। নিজৰ লগতে নিজৰ ফেমিলিকো সতৰ্ক আৰু সজাগ কৰি ৰাখক আৰু সঘনাই হাত ধুৱক। এনি হেণ্ড ৱাছ বা চাবোনেৰে আপোনালোকে হাত ধুব পাৰে। প্ৰতি এঘণ্টাৰ মূৰে মূৰে 20 ছেকেণ্ডলৈকে আপোনালোকে হেণ্ড ৱাছ কৰক আৰু ঘৰত থাকক, ছেফ থাকক। ষ্টে এট হোম, ষ্টে ছেফ এণ্ড ফাইট ফৰ কৰোনা। Paboloi,